আৰু গালি হ'বনে নহয় আজিৰ পৰা 61% পোৱা ষ্টুডেণ্ট তাতে বহি আছে আমি 82% পোৱা ষ্টুডেণ্ট আজি ইয়াতে থিয় হ'ব লগা হৈছে কিয় হৈছে এবাৰো লগ কৰাই নিদিলে হিমন্ত বিশ্ব শৰ্মাদেৱৰ ডাঙৰীয়াক লগ পাবলৈ কিন্তু তেখেতে আজি সন্মুখৰ বাতৰি যাব লাগে মানুহ পিছফালেদি গৈছে তেওঁ শিক্ষা বিভাগৰ নিচিনা ইমান ডাঙৰ এটা ডিপাৰ্টমেণ্ট ইমান ডাঙৰ ভুল হ'ব পাৰে নেকি আমাৰ ভাই আমাক লাগিব আপুনি আমাক প্ৰমিস কৰিছিল যে এবাৰো লগ কৰাই নিদিলে তেওঁলোকে কৈছিল আমাক লগ কৰাই দিব বাট এতিয়ালৈকে পলাই ফুৰিছে তেওঁলোকে পলনীয়া হয় শিক্ষা বিভাগৰ নিচিনা ইমান ডাঙৰ এটা ডিপাৰ্টমেণ্ট ইমান ডাঙৰ ভুল হ'ব পাৰে নেকি আমাৰ প্ৰায় আমাক লাগিব ইমান কষ্ট কৰিব আৰু পিছত আমাক কিয় পোৱা নাই আমাক লাগিব উপস্থিত আছো হিমন্ত বিশ্ব শৰ্মাদেৱৰ ডাঙৰীয়াক লগ পাবলৈ কিন্তু তেখেতে আজি সন্মুখৰ বাতৰি যাব লাগে মানুহ পিছফালেদি গৈছে তেওঁ যেতিয়া তেওঁ অডিটৰিয়াম হলত গৈছে তেওঁ পিছফালেৰে গৈছে আপোনালোকে কওক আমি জানো কোনোবাই ঘৰৰ পিছফালেৰে যাওঁ আমি সন্মুখৰ বাটেৰে যাওঁ কিন্তু তেখেতে পিছফালেৰে গৈছে ৰাতিপুৱা 9 বজাৰ পৰা ইয়াত বহি আছো আমি তেখেতে যে তেখেতসকলে আমাক লগ কৰাই দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কিন্তু তেখেতে কোনেও আমাক লগ কৰাই নিদিলে আমি কৰো পৰে এটা ভাল সহায় নাপালো ডিএইচি অফিচত গলো তাতো আমাক এনেকৈ ঠগালে আৰু আজিও আমাক ইয়াত ঠগালে আকৌ গুচি গ'ল কিয় গুচি গ'ল তেখেত মানে কিমান মানে অহংকাৰী মানুহ সেইটোৱে গম পালো আজি আমি তেখেত কিমান অহংকাৰী মানুহ ভৱেশ কলিতা ছাৰ কিমান অহংকাৰী মানুহ আমি আজি গম পালো তেখেত এই মাত্ৰ আহিছিলে ক'লে কি প্ৰব্লেমখিনি লিখি দিয়া আমি লিখিম বুলি ভাবিলো এপ্লিকেশ্যন পেলাই থৈ দিব তেখেতে ক'লে যে লিষ্টখন কাৰেক্ট কৰিব আৰু 2 দিনৰ ভিতৰত সিহঁতে মানে ক'ব কিন্তু অলৰেডি তো এইখন লিষ্ট অলৰেডি এপ্ৰিচিয়েশ্যন লেটাৰ লিখিয়ে ল'লে যাক দিব তো লৈয়ে গ'ল ন সেইখিনি কিন্তু পায়ে গ'ল তো কোনখন লিষ্ট শুধৰণি কৰিব সিহঁতি নতুনকৈ বনাম বুলিতো নক'লে শুধৰণি কৰিম বুলি ক'লেও আমাৰ নাম নাহে শুধৰণি কৰিম বুলি ক'লেও আমাৰ নাম নাহিব কাৰণ অলৰেডি এপ্ৰিচিয়েশ্যন লেটাৰ লিখিয়ে দিলে আৰু 5000ৰ ওপৰ হৈ যাব 10000ৰ ওপৰ হৈ যাব তেনে কি ভিত্তিত কি কৰিব আৰু মিডিয়া আহিছে মিডিয়াৰ আগত ভাল দেখাবৰ কাৰণেতো ক'বই ন তেখেতে যে আমি অমুকটো কৰিম তমুকটো কৰিম বাৰে তেখেতে আমাৰ লগত কথা পাতিব আহে বাৰে তেখেতে গুচি যায় এইটো কি কথা হ'ল তেখেতে মিডিয়া আছে কাৰণে তেখেতে মৰম ভাল হাঁহি ফূৰ্তি কৰি এটা কথা ক'ব আহিছে কিন্তু অলপ আগতে আমাক ডিছৰেছপেক্ট কৰি থৈ গৈছে কিন্তু ডাঙৰ এজন ছাৰ আহিছে তেখেতে ইমান মৰমত মাতিছে মোক মোৰ নাম সুধিছে তেখেতে মোৰ তাতে নাম সুধিছে কাৰণ তেখেতৰ ওচৰত এজন তেখেততকৈ ডাঙৰ মানে আছিলে সেইকাৰণে তেখেতে মোৰ নাম সুধিছে কিন্তু ইয়াতে আহি তেখেতে আকৌ মোৰ ওপৰতে হাঁহি ফূৰ্তি কৰিব হৈছে আমি ছাত্ৰী সমাজে সেইবিলাক সহ্য নকৰোঁ আমাক স্কুটি লাগে আমি আজি 61% পোৱা ষ্টুডেণ্ট তাতে বহি আছে আমি 82% পোৱা ষ্টুডেণ্ট আজি ইয়াতে থিয় হ'ব লগা হৈছে কিয় হৈছে কোন চনত পাছ কৰিছিলা মই 2018 বৰ্ষত আমি 19 বৰ্ষত দুটা আমি আহিছো দুটা বেটছৰ মানুহ হয় 80% যাই বলছে 61% আৰু যেহেতু ল্যাপটপ বিতৰণৰ সময়ত আৰ্ট সায়েন্স কমাৰ্স একো নাছিলে তেনে স্কুটিৰ সময়ত আৰ্ট সায়েন্স কমাৰ্স কেনেকৈ উল্টা পুল্টা হ'ল আৰ্টছৰ ইমান ষ্টুডেণ্ট দিলে আমি কি কমাৰ্সৰ ষ্টুডেণ্ট ভালকে নপঢ়ো নেকি
বহুত ছাত্ৰী আছে আৰ্টছৰ যদি 61% নামে কমাৰ্চৰো 61 নামিব লাগিব সায়েন্সৰো 61 নামিব লাগিব এইটো কি কথা যে কমাৰ্চক 78ৰ ওপৰ দিব সায়েন্সৰ 80ৰ ওপৰ দিব আজি আমি শিক্ষা মন্ত্ৰীক আমি ফেচবুকৰ জৰিয়তে চেষ্টা কৰিছো টুইটাৰৰ জৰিয়তে চেষ্টা কৰিছো কিন্তু তেখেতে একো ধৰণৰ আমাক ৰিপ্লাই কৰা নাই লগতে আমি যোৱা 17 তাৰিখে আমি প্ৰতিদিন টাইমত আমি টক শ্ব কৰিছো তাৰে পিছতো আমি একো ধৰণৰ মানে তেখেতৰ পৰা ৰেছপন্স নাই পোৱা লগতে ডিএচই অফিচৰ পৰা ডকুমেন্টছৰ কাৰণে বহুত কিবা কিবি মেছেজ কৰিম বুলি কৈছিলে সিহঁতি আজিলৈকে কোনো একো এটা মেছেজ নাই এপ্লিকেশন লিখিব দিছিলে এপ্লিকেশনখন আমি লিখিলো লিখাৰ সময়ত মানে যিজন ডিএইচিৰ যিজন মেইন গীতিমণি ফুকন তেখেতে গুচি গ'ল আমাৰ কথা নুশুনিলে পাছত আমি তেখেতৰ যেতিয়া জয়ন্ত ঠাকুৰীয়া ছাৰক দিব গ'লো তেওঁলোকে মানে অথৰিটি নলয় এপ্লিকেশনখন তেওঁলোকে ল'ব নোখোজে বাৰপতি আমাক অফিস বন্ধ কৰি গুচি গ'ল আমাৰ কথাত গুৰুত্ব নিদিলে আমি গোটেই দিনটো ৰখিছো সেইদিনা আপোনাৰ ভিতৰত গ'লে গম পাব 60% 64 61ৰ ছাত্ৰী বহি আছে তাতে আমি 80বোৰ এটা বাহিৰত আছো পৰা মেছেজ আহিছে তো এখন ডিলাৰতহে আমি সেই কিজন ষ্টুডেণ্টৰ নাম পাইছো য'ত 60 আছে আৰু এখন ডিলাৰ আছে মালিগাঁৱত তেওঁলোকৰ লিষ্টতো তেনেকুৱা ষ্টুডেণ্ট বহুত আছে যাৰ 60% হয় কিন্তু তেওঁলোকৰ নাম আছে সেই ডিলাৰত মানে আমাৰ নাম নাই যাত আমি তাহাঁততকৈ বেছি পাইছো